Hello dear friends, welcome to my channel Saidur 11 and 12. আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম ক্লাছ 11 ফিজিক্স চেপ্টাৰ 15 তৰংগ ওয়েভস ইয়াৰে ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক আলোচনা কৰা হ'ব ইম্পৰ্টেন্ট টপিক আৰু ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক আলোচনা কৰা হ'ব ইয়াত এক্সাম্পল আৰু এক্সাৰসাইজৰ কোৱেশ্চন বিলাক থাকিব ইয়াৰ আগৰ ভিডিঅ'ত চেপ্টাৰ 2 ইউনিট এণ্ড মেজাৰমেন্ট ইয়াৰ ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক দিয়া হৈছে হেতু ভিডিঅ লিংক ডেসক্ৰিপচনত দিয়া থাকিব তোমালোকে গৈ চাই লবা যে আজিৰ ভিডিঅ'টো আৰম্ভ কৰো যে ফাৰ্স্ট অফ অল তোমালোকে চাবা যে ফৰ both English and Assamese medium এটি ভিডিও English আৰু Assamese medium দুটা মিডিয়ামৰ বাবে ইম্পৰ্টেন্ট কোৱেশ্চন প্লাস টপিক ইম্পৰ্টেন্ট কোৱেশ্চন দিয়া হ'ব আৰু টপিক বিলাক দিয়া হ'ব আশা কৰো এই ভিডিওটো তোমালোকক সহায় কৰিব ফাৰ্স্ট অফ অল তোমালোকে ডেফিনিশন চাবা এইখিনি আছে এইখিনিৰ পৰা মানে ডেফিনিশন আহে ইয়াৰে তোমালোকে ডেফিনিশন আৰু ইয়াৰে যিখিনি মানে ম্যাথমেটিক্যালি আছে আৰু কিৰে ডিনোট কৰা হয় হেতু তোমালোকে চাবা যে ডেফিনিশন যে ফার্স্ট তোমালোকে চাবা ট্রান্সভার্স এন্ড লংগিটিউডিনাল ওয়েভস মানে হল যে অ্যাসামিজ মিডিয়ামত অনুপ্রস্থ আর অনুদৈর্ঘ্য তরঙ্গ এই দুটো তোমালোকে চাবা ইয়ারে গ্রাফটো চাবা তার পিছত এমপ্লিটিউড মানে হল বিস্তার তার পিছত ফেজ মানে হল দশা ওয়েভ লেন্থ মানে হল তরঙ্গ দৈর্ঘ্য অ্যাঙ্গুলার ওয়েভ নাম্বার কৌণিক তরঙ্গ সংখ্যা তার পিছত ফ্রিকোয়েন্সি কম্পানাঙ্ক ওয়েভ নাম্বার তরঙ্গ সংখ্যা অ্যাঙ্গুলার ফ্রিকোয়েন্সি কৌণিক কম্পানাঙ্ক তরঙ্গ বেগ ওয়েভ ভেলোসিটি এইকেইটা ডেফিনিশন চাবা আৰু কি হলে ডিনোট কৰা হয় সেইখিনি তোমালোকে চাবা ইয়াৰ পৰা 1 মাৰ্কৰ কোৱেশ্চন বা 2 মাৰ্কৰ কোৱেশ্চন আহিব পাৰে তাৰ পিছত তোমালোকে চাবা যে স্পিড অফ ট্ৰেভেলিং ওয়েভ মানে হল এছএমএছ মিডিয়ামত গতিশীল তৰংগৰ দ্ৰুতি এটো ভালকৈ চাবা ইয়াৰ পৰা নিউমেৰিকেল হোৱাৰ সম্ভাৱনা আছে এই টপিকটো ভালকৈ চাবা তাৰ পিছত চাবা প্ৰিন্সিপল অফ সুপাৰপজিশন অফ ওয়েভস এছএমএছ মিডিয়ামত হ'ব তৰংগৰ অধ্যাৰোপণ নীতি এটো চাবা এটো মোস্ট ইম্পৰ্টেন্ট হয় টপিক তাৰ পিছত চাবা স্ট্যান্ডিং ওয়েভস ইন স্ট্ৰিংস এন্ড অৰ্গান পাইপস স্ট্যান্ডিং ওয়েভস মানে হল স্থানু তৰংগ ইয়াৰে ডেৰিভেশন যেটো আছে সেইখিনি তোমালোকে চাবা এটো মানে মোস্ট ইম্পৰ্টেন্ট টপিক তাৰ পিছত তোমালোকে বিটস এটো মানে এছএমএছ মিডিয়াম হ'ব স্বৰকম্প এটো ইম্পৰ্টেন্ট হয় এটো টপিক তোমালোকে চাবা যিখিনি দিলো সেইখিনি টপিক তোমালোকে ভালকৈ চাবা ইয়াৰ পৰা কোৱেশ্চনৰ সম্ভাৱনা বেছি আছে বাকি তোমালোকে মানে নিজৰ মতে পরিবেশন কৰিব লাগিব তাৰ পিছত তোমালোকে চাবা এটা কোৱেশ্চন দিছো যে তৰংগ দৈৰ্ঘ্য ওয়েভ লেন্থ তৰংগ বেগ ওয়েভ ভেলোসিটি এন্ড কম্পানাঙ্ক ফ্রিকোয়েন্সিৰ মাজৰ সম্পৰ্ক বা ৰিলেশন আহিব পাৰে যে এই তিনিটাৰ মাজত ৰিলেশন উলিয়া এক্সাৰসাইজৰ এক্সাম্পল কোৱেশ্চন বিলাক বাছি দিয়া হৈছে ভিডিওটো হেকলৈ চাবা ফার্স্ট অফ অল তোমালোকে যিখিনি টপিক দিছে সেইখিনি টপিক চাবা আৰু কিছুমান টপিক তোমালোকে যদি ইম্পৰ্টেন্ট পাবা সেইখিনি টপিক চাবা তাৰ পিছত কোৱেশ্চন প্ৰেক্টিস কৰিবা তাৰ পিছত প্ৰিভিয়াছৰ কোৱেশ্চন কৰিবা এইখিনি কৰিলে তোমালোকৰ হ'ব যেহেতু সময় বহুত কম এইখিনি তোমালোকে চাবা এতিয়া চাবা ইম্পৰ্টেন্ট এক্সাম্পল 15.1 এন্ড 15.2 এই দুটা এক্সাম্পল চাবা আৰু যদি তোমালোকে পাবা আৰু ইম্পৰ্টেন্ট মানে এক্সাম্পল আছে সেইখিনি তোমালোকে চাব পাৰা এই দুটা স্পেশাল তোমালোকে ভালকৈ চাবা তাৰ পিছত এক্সাৰসাইজৰ ইম্পৰ্টেন্ট বিলাক হ'ব যে 15.4 15.8 15.10 15.11 এন্ড 15.16 এইকেইটা তোমালোকে স্পেশালি চাবাই আৰু বাকি কেইটা মানে যদি সময় হয় চাব পাৰা কিন্তু এইকেইটা চাবাই ভিডিওটো কেনে পালা কমেন্ট কৰি জনাবা লাইক শেয়াৰ কৰিবা থ্যাংক ইউ অল অফ ইউ